Hello everyone, welcome to my YouTube channel Kishore Vlogs. Guys, আপোনালোকে যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব। আজি মই এটি বিশেষ জাগালৈ গৈ আছো। জাগাটো বিশেষ কোৱাৰ এটাই কাৰণ আমাৰ ঢেকিয়াজুলিত থকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰীসকলে মিলি পেলাই এক বিশাল সতীৰ্থ সন্মিলন সভা আয়োজন কৰিছে। 37টা বৰ্ষৰ ছাত্ৰীসকলে মিলি এটি সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন কৰিব আৰু এয়া দেখিছেনে বিদ্যালয়খনত বিভিন্ন এক্সিবিশনো প্ৰদৰ্শন কৰিছে। বিদ্যালয়খনৰ চাৰিওফালে উখল মাখল পৰিৱেশ কাৰণ সকলোৰে এটাই যে বহু বছৰ পিছত নিজৰ বান্ধৱীসকলক লগ পাই কি কম কি নকম সময় যিহেতু নিচেই কম কাৰণ দুদিনীয়া কাৰ্যসূচীৰ আজি অন্তিমটো দিন আৰু বিদ্যালয়খনৰ পিছফালে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকললৈ খানাৰ আয়োজনো কৰিছে। ময়ো ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো গ্ৰহণ কৰি বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক বীৰেন শইকীয়া ছাৰৰ লগত কথা পাতিলোঁ। ছাৰ আজিৰ অনুষ্ঠানটোৰ বিষয়ে আপুনি কি ক'ব? এই অনুষ্ঠানটো আচলতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মিলনস্থলী আৰু আমাৰ বিদ্যালয়খন 1985 চনত স্থাপিত হৈছিলে আৰু মই ইয়াত এই বিদ্যালয়খনত 1988 চনত যোগদান কৰিছিলোঁ। এই 1987 চনৰ পৰা আচলতে 1987 চনৰ পৰা ইয়াত আমাৰ ছাত্ৰীসকলে অধ্যয়ন কৰিছে আৰু সেই ছাত্ৰীসকল সকলোৱে মিলি এখন মিলন অনুষ্ঠিত কৰিছে। 1987 চনৰ পৰা 2022 চনলৈকে এই ছাত্ৰীসকলে এই অনুষ্ঠান অনুষ্ঠিত কৰিছে প্ৰাক্তন ছাত্ৰীসকলে আৰু ইয়াত তেওঁলোকে নিজেই অশেষ কষ্ট কৰিছে আৰু আটাইতকৈ ভাল লগা কথাটো এইটোৱে যে এই অনুষ্ঠানটো অনুষ্ঠিত কৰাত আন কাৰো বৰঙণি লোৱা নাই, তেওঁলোকে নিজৰ ভিতৰতে বৰঙণি উঠাইছে আৰু উঠাই পেলাই অনুষ্ঠানটো আজি পাতিছে আৰু দেখিছে নিশ্চয় ধুনীয়া হৈছে অনুষ্ঠানটো আৰু আমি এতিয়া আশা কৰিছোঁ আজিৰ দিনটো সফলভাৱে অতিক্ৰম হ'ব। যোৱাকালি আমাৰ ধুনীয়াকৈ গুচি গ'ল আৰু আজিও সফলভাৱে অনুষ্ঠিত হ'ব আৰু আমি তাকেই কামনা কৰিছোঁ। আজি শোভাযাত্ৰা আছে 11 বজাৰ পৰা শোভাযাত্ৰা হ'ব, যিটো অলপ পলম হয় 11:30 বজাত নিশ্চিতভাৱে হ'ব আৰু ইয়াৰ আমি সফল কামনা কৰিছোঁ আৰু নিশাৰ 2 বজাৰ পৰা আকৌ আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে। ছাত্ৰীসকলে সম্বৰ্ধনা শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনাব। তাৰপিছত আকৌ নিশালৈ আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। সেইখিনি আজিয়ে শেষৰ দিনটো আজি শেষৰ দিন সঁচাকৈ বৰ ধুনীয়া লাগিছিল আমাৰ। আজিৰ পৰা আজি অনুষ্ঠান শেষ হৈ যোৱাৰ পিছত আমাৰ নিশ্চিতভাৱে দুখ লাগিব ধুনীয়াকৈ আমি আটাইতকৈ ডাঙৰ কথা হ'ল কি আমি যিসকল ছাত্ৰী পঢ়াইছিলোঁ এইসকলক আমাৰ সকলৰ সংযোগ নোহোৱা হৈ গৈছিলেগৈ ইয়াৰ পৰা ওলাই গৈ পেলাই। এতিয়া এইটো অনুষ্ঠানৰ পৰা এটাই লাভ হৈছে যে আমি এতিয়া সেই প্ৰাক্তন ছাত্ৰীসকলক লগ পাইছোঁ আৰু তেওঁলোকে যে বিভিন্ন পদত অধিষ্ঠিত হৈছে, ভাল পদত অধিষ্ঠিত হৈছে আৰু তেওঁলোকে নিজৰ কাৰ্য সুন্দৰকৈ সমাপন কৰিছে, সেই কথাখিনি জানিবলৈ পাই আমি আটাইতকৈ সুখী হৈছোঁ আৰু এনেকুৱা এটা মুহূৰ্ত আমি কেতিয়াও নাপাম, এইটো বিৰল মুহূৰ্ত। এইখিনিয়ে কথা। ঠিক আছে ছাৰ, ধন্যবাদ। বাবু আমি অলপ দেৰি পিছত মৰিম, গাড়ীত চাই থাকিব আপোনালোকে। আমাৰ দেশ আছে অলপ বেয়া কালাৰ। ভাইটি তোমালোকে কি হয় ওলাইছা? খামদাম নাই বুলি কয় বড়ো কালচাৰ। বাগৰুম্বা নাচিবা? আহি পেলাই মই এতিয়া আমাৰ ঘৰৰ ওচৰৰ বাইদেউ কেইজনীক লগ পাইছোঁ। ইয়াৰে প্ৰাক্তন ছাত্ৰী আছিলে। বলকচোন তেওঁলোকক সুধো কেনেকুৱা। বাইদেউ কিমান বছৰ মূৰত আহিলে স্কুললৈ? 13 বছৰ মূৰত। 13 বছৰ। কিমান নম্বৰ আপোনাৰ বেচ আছিলে? 2010 বৰ্ষ। 2010 বৰ্ষ। কেনেকুৱা লাগিছে আহি পেলাই? ভাল লাগিছে বাইদেউ? ভালেই লাগিছে বাৰু, বহুত দিনৰ মই সকলোকে লগ পাইছোঁ। ঢেকিয়াজুলিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই ফিতা কাটি শোভাযাত্ৰাটোৰ শুভ আৰম্ভ কৰিলে। আমি গোটেইখিনি একেলগে নেদেখাবিলাকক বহুত দিন পোৱা নাছিলোঁ, তাৰপিছত আজি লগ পাইছোঁ আৰু নিজৰ ড্ৰেছ কোড নিজৰ সেই আগৰ হেৰিটো আকৌ ঘূৰি অহা নিচিনা লাগিছে। বহুত দিনৰ মূৰত একলগ হৈছে আজি। বহুত দিনৰ মূৰত। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ফূৰ্তি লাগিছে, দুখো লাগিছে। আকৌ আমি কাইলৈৰ পৰা আমি চব নিজৰ জেগাত যাম। তেওঁ বহুত এই দিনটোত আমি বহুত ফূৰ্তি কৰিছোঁ। তাৰ কাৰণে আমাৰ সকলোকে মানে আমাৰ ধুনীয়া
উঠি আছে ইউটিউব ইউটিউব Thank you.